যার কারণে আজি সাধারণ শ্রেণীর নাগরিক আজি নিরাপত্তাহীনতাত ভুগিছে, সাধারণ শ্রেণীর নাগরিক আজি মৃত্যুর মুখলৈ গতি কৰিছে। আমি স্পষ্টভাৱে ৰাজ্যপালৰ শাসন আহিছিল, আমি ভাবিছিলোঁ যে ৰাজ্যপালৰ শাসনত আৰক্ষী অধিক তৎপৰ হ'ব, আৰক্ষীয়ে সাধাৰণ শ্ৰেণীৰ নাগৰিকক নিৰাপত্তা দিব। কিন্তু আমি দেখিছোঁ যে ৰাজ্যপালৰ শাসন হোৱাৰ পিছৰে পৰা বিটিচিৰ আৰক্ষী সম্পূৰ্ণভাৱে শুই আছে। দিনৰ পোহৰত খাইৰুল ইছলামক হত্যা কৰা হ'ল, উলিয়াব নোৱাৰিলে। চৰকাৰে বাৰম্বাৰ কৈছিলে যিসকলক হত্যা কৰা হ'ল তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়া হ'ব, আজিলৈকে এটা পৰিয়ালৰ ক্ষতিপূৰণ নাপালে। তাৰ মানে আমি এইটো কথা স্পষ্ট হৈ পৰিছে, সংখ্যালঘু মানুহক হত্যা কৰা হৈছে কাৰণেই বিটিচিৰ আৰক্ষীয়ে সম্পূৰ্ণভাৱে তেওঁলোকে কোনো দোষী কৰায়ত্ব কৰিব বিচৰা নাই। বা সৰ্বানন্দ নেতৃত্বাধীন চৰকাৰখনেও ৰাজ্যপাল ডাঙৰীয়াও যে বিটিচি তাৰমানে এইটোৱে বুজাইছে যে সংখ্যালঘুৰ জীৱনৰ কোনো মূল্য নাই, সংখ্যালঘুৰ তেজৰ কোনো মূল্য নাই, যাৰ কাৰণে এইখন চৰকাৰে ৰাজ্যপালৰ শাসনতো আজি আৰক্ষীয়ে এজন মানুহক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। কিন্তু আমি এইটো কথা স্পষ্ট কৰি দিছোঁ যে আৰক্ষীৰ এই নীৰৱতাই যিসকল দুষ্কৃতিকাৰী, যিসকলে এই কামবিলাক কৰি আছে আৰু অধিক সক্ৰিয়ভাৱে কিন্তু আৰু মানুহক হত্যা কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। গতিকে অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে, যিহেতু মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব চম্ভালিবৰ কাৰণে বিফল হৈছে। আৰু আমি আগে পিছে দেখিছোঁ লাফিকুল ইছলামৰ হত্যাৰ পৰা আদি কৰি আহি দেখিছোঁ যে সম্পূৰ্ণভাৱে অসমৰ গৃহ বিভাগ বিটিচিত বিফল হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰজোৰে আহ্বান জনাইছোঁ যে আপুনি মুখ্যমন্ত্ৰী সাধাৰণ শ্ৰেণীৰ নাগৰিকক যিহেতু আপুনি গৃহ বিভাগৰ দায়িত্বত থাকি নিৰাপত্তা দিব পৰা নাই, আপুনি অন্ততঃ গৃহ বিভাগৰ দায়িত্বটো বেলেগৰ হাতত অৰ্পণ কৰক, বেলেগক দিয়ক, যাতে অইন এজন মানুহে গৃহ বিভাগটো অধিক শক্তিশালী কৰি আৰক্ষীক যাতে অধিক কঠোৰ নিৰ্দেশনা দি যাতে আমাৰ এই মানুহখিনিক নিৰাপত্তা দিব পাৰে। আজি দুখৰ বিষয়, আজি 4টাকে হত্যা হৈ গ'ল, হৈ যোৱাৰ পিছতো আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকা নে আমাৰ এতিয়া সন্দেহ হৈছে যে এই দুষ্কৃতিকাৰীসকলৰ লগত আৰক্ষীৰ বুজাপৰা আছে নেকি? যেতিয়ালৈকে এজন মানুহক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকে সুমূত্ৰ উলিয়াব নোৱাৰে। গতিকে এই ক্ষেত্ৰবিলাকত আমি দেখিছোঁ যে কেৱল মাত্ৰ আমি স্পষ্টকৈ আৱেগেৰে কৈছোঁ আজি যে কেৱল মাত্ৰ আমি সংখ্যালঘু সম্প্ৰদায়ৰ হোৱাৰ কাৰণেই আজি এই দোষীসকল গ্ৰেপ্তাৰ হোৱা নাই। কিন্তু আজি স্পষ্ট কৰি দিছোঁ বিটিচিৰ আৰক্ষীক, এই 4জন ব্যক্তিৰ হত্যাকাৰীক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নহ'ব, আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। প্ৰয়োজনত ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ, সমগ্ৰ বিটিচি, সমগ্ৰ অসম বন্ধ কাৰ্যসূচী আমি ঘোষণা কৰিম। আমি স্পষ্ট কৰি দিছোঁ, আমি বহুত ধৈৰ্য ধৰি আছোঁ। আমি বিচাৰিছোঁ বিটিচিত শান্তি হওক, বিটিচিত শান্তিৰ চুক্তিৰ ওপৰত শান্তি চুক্তি হৈ আছে, কিন্তু এটাৰ পিছত এটা সংখ্যালঘুক হত্যা কৰা হৈ আছে। তেনেকুৱা শান্তি চুক্তি দিকে আমাৰ লাভ হৈছে নেকি? তেনেহ'লে তাতকৈ আৰু দুখৰ বিষয়, আজি বিটিচিত নিৰ্বাচনী বতাহ চলিছে। আজি প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকে সংখ্যালঘুসকলৰ ভোটৰ মূল্য বুজি পায়, সংখ্যালঘুৰ ভোটৰ মূল্য তেওঁলোকৰ লাগে। আজি প্ৰমোদ বৰাই কওক, হাগ্ৰামা মহিলাৰীয়ে কওক, হীৰা হৰণীয়ে কওক, ৰিপুণ বৰাই কওক বা আন দল যিসকলে আছে তেওঁলোকে কওক, আজিলৈকে এটা বাদ এই 4জন ব্যক্তিৰ কাৰণে এতিয়ালৈকে দিয়া নাই। আজি ৰাজনীতি কৰিব, তাৰমানে আমাৰ ভোটটোৰ মূল্য তেওঁলোকৰ হাতত বেছি, কিন্তু সৌজন্যতাৰ খাতিৰত খাইৰুলকৰ ঘৰত এতিয়ালৈকে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো, আজি জহুৰা খাতুনক হত্যা কৰা হ'ল, তাতে প্ৰমোদ বড়ো, হীৰা হৰণীয়া বা আমাৰ হাগ্ৰামা মহিলাৰী, আন ৰাজনৈতিক দল ৰিপুণ বৰাকে আদি কৰি আন যিবিলাক দলে খেলি আছে, আজি আমিনুৰ হুছেইন খানক হত্যা কৰা হ'ল, ৰহিম বাদশ্বাহক হত্যা কৰা হ'ল, সৌজন্যতাৰ খাতিৰত এবাৰো তেওঁলোকে দেখা নকৰিলে। তাৰমানে আমাৰ ভোটৰ মূল্য আছে, আমাৰ জীৱনৰ মূল্য তেওঁলোকৰ ওচৰত নাই। গতিকে মই স্পষ্ট কৰি দিছোঁ বিটিচিৰ ৰাজনৈতিক দলবিলাকক, যিহেতু আৰক্ষীয়ে শপতশিলা নীতি লৈছে বিটিচিত, ৰাজ্যপালে যিহেতু আমাক নিৰাপত্তা দিব পৰা নাই, মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব পৰা নাই, এই সপ্তাহৰ ভিতৰত বিটিচিৰ ৰাজনৈতিক দলবিলাকে যদি ৰাজ্যপাল বা অসমৰ মুখ্যমন্ত্ৰীক হেঁচা প্ৰয়োগ কৰি দোষীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে তেওঁলোকে আগভাগ নলয়, আগন্তুক নিৰ্বাচনত কিন্তু ইয়াৰ পৰিণাম হাগ্ৰামা মহিলাৰী হওক, প্ৰমোদ বড়ো হওক, হীৰা হৰণীয়া হওক বা ৰিপুণ বৰা বা আন কোনোবাই হওক, ইয়াৰ পৰিণাম কিন্তু আমচুৰ ফালৰ পৰা ভুগিব লাগিব। স্পষ্টকৈ কৈ দিছোঁ আজি। গতিকে আমাক লৈ ৰাজনীতি কৰিব, আমাৰ জীৱনক তেওঁলোকে নিৰাপত্তা দিয়াৰ কাৰণে আজি এটা কথা নকয়। কিয় নীৰৱ? কিয় প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী, হীৰা হৰণীয়া নীৰৱ? কিয় ৰিপুণ বৰা নীৰৱ? কিয় ৰাজ্যপালক তেওঁলোকে কথা ক'ব নোৱাৰে? কিয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ তেওঁলোকে কথা ক'ব নোৱাৰে? ভয় কিহত? গতিকে মই স্পষ্টকৈ কৈ দিছোঁ, বিটিচিত যিসকলে এতিয়া ৰাজনীতি কৰিব, পৰিষদীয় নিৰ্বাচনত দপদপাই আছে, আমাৰ মানুহক হত্যা কৰা হৈছে, এই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি?
এই পৰিয়ালসকলে ক্ষতিপূৰণ পোৱাৰ ক্ষেত্ৰত ৰাজনৈতিক দলৰ স্থিতি কি? আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে, এই নিৰাপত্তাৰ ক্ষেত্ৰত এই ৰাজনৈতিক দলবিলাকৰ স্থিতি কি? এইটো এসপ্তাহৰ ভিতৰত স্পষ্ট কৰিব লাগিব, নহ'লে আমি মুকলিমূৰীয়াকৈ ৰাজনৈতিক দলবিলাকৰ বিৰোধিতা কৰি যাম। আমি প্ৰত্যেকজন সংখ্যালঘু ৰাইজক আমি বুজাই দিম যে বিটিচিত কেৱল আমাৰ ভোটৰ মূল্য আছে, আমাৰ জীৱনৰ মূল্য নাই। গতিকে আমি সাৱধান হোৱা উচিত নিৰ্বাচনৰ সময়ত। গতিকে আমি শান্তি বিচাৰিছোঁ, আমি ঐক্য বিচাৰিছোঁ। আমি ইয়াত থকা বড়ো হওক, ৰাভা হওক, ৰাজবংশী হওক, যি বেংগলী সম্প্ৰদায়, হিন্দু মুছলমান, আমি একেলগে আমি বসবাস কৰাটো বিচাৰিছোঁ, আমি একেলগে মিলিজুলি থকাটো বিচাৰিছোঁ। ইয়াত কোনো মানুহ, কেৱল সংখ্যালঘুৱে নহয়, কোনো মানুহ যাতে নিৰাপত্তাহীনতাত ভুগিব নালাগে, কোনো মানুহ যাতে দুষ্কৃতিকাৰী হাতত হত্যাৰ বলি হ'ব নালাগে, তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব। আৰু বিটিচিৰ আৰক্ষী, বিটিচি প্ৰশাসনক, স্পেচিয়েলি বিটিচিৰ এটা ভাগ আছে, আৰক্ষী বিভাগ আছে, এই বিভাগটো সম্পূৰ্ণভাৱে যিহেতু বিফল হৈছে, গতিকে আমি এই মুহূৰ্তত বিটিচিৰ আৰক্ষীক অধিক শক্তিশালী কৰিবৰ কাৰণে, বিটিচিৰ আৰক্ষীক অধিক তৎপৰ কৰিবৰ কাৰণে ডিজিপি মহোদয়ক মই আহ্বান জনাইছোঁ। ডিজিপি মহোদয় কিন্তু এই ক্ষেত্ৰত নীৰৱ, ডিজিপি মহোদয় এই ক্ষেত্ৰত নীৰৱ হৈ আছে। গতিকে আৰক্ষীয়ে নোৱাৰা কাম কি আছে? গতিকে আৰক্ষীয়ে নোৱাৰা কাম একো নাই, কিন্তু আৰক্ষীয়ে কৰি থকা নাই। আৰক্ষীয়ে দেখি আছে, জানি আছে কোনে হত্যা কৰি আছে, কিয় হত্যা কৰি আছে। আৰক্ষী কাৰ কাৰণে? আমাৰ কাৰণে, নিৰাপত্তাৰ কাৰণে। সেই আৰক্ষীয়ে যেতিয়া নিৰাপত্তা আমাক দিয়াত ব্যৰ্থ হৈছে, ডিজিপি মহোদয় নীৰৱতা অৱলম্বন কৰিছে, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে নীৰৱতা অৱলম্বন কৰিছে। এটা কাৰণতে আমি বুজি পাইছোঁ যে আমাক সংখ্যালঘুসকলক হত্যা কৰা হৈছে কাৰণেই, আমাৰ জীৱনৰ মূল্য বিটিচিত নাই কাৰণেই তেওঁলোকে আজি নীৰৱতা অৱলম্বন কৰিছে। কিন্তু এতিয়া আমি জীৱন আৰু নিৰাপত্তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ আন্দোলন কাৰ্যসূচী কৰিছোঁ। আহিবলগীয়া দিনবিলাকত আৰু অধিক শক্তিশালীভাৱে, গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ৰাজ্যপাল ডাঙৰীয়া, ৰাজ্যপালৰ শাসন চলি আছে। যদি ৰাজ্যপালৰ শাসনত যদি আমাক নিৰাপত্তা দিব নোৱাৰে, তেনেকুৱা শাসন আমাক দৰকাৰ নাই, তেনেকুৱা শাসন উঠাই দিয়া হওক। যদি ৰাজ্যপাল ডাঙৰীয়া বাৰে বাৰে ওদালগুৰি, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ এখনে অহা যোৱা কৰিব পাৰে, বিটিচিত যে হত্যালীলাবিলাক চলি আছে, আৰক্ষীয়ে যে দুৰ্বল ভূমিকা গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত ৰাজ্যপাল ডাঙৰীয়া কিয় কঠোৰ স্থিতি গ্ৰহণ নকৰে? গতিকে তেনেকুৱা শাসন ব্যৱস্থা আমাক নালাগে। গতিকে যদি আমাক নিৰাপত্তা দিব নোৱাৰে, বিটিচিৰ পৰা ৰাজ্যপাল শাসন উঠাই লৈ যাওক। গতিকে আমি এই ক্ষেত্ৰত সৰব হৈছোঁ, আমি সকলোকে আহ্বান জনাইছোঁ, আমি সকলোৰে মাজত শান্তি সম্প্ৰীতি বজাই ৰাখিব। য'ত যি ঘটনা হৈছে, এই ঘটনাৰ আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম। আমি সমগ্ৰ বিটিচিতে নহয়, আমি সমগ্ৰ অসমতে এই আন্দোলনৰ কাৰ্যসূচী আমি লৈ যাম। অহা 7 তাৰিখে আমি খাৰুপেটীয়াত আমি সভা দিছোঁ, কেন্দ্ৰীয় সমিতিৰ সভা হ'ব, আৰু কেন্দ্ৰীয় সমিতিৰ সভাতেই বিটিচিৰ সংখ্যালঘু ৰাইজৰ নিৰাপত্তাৰ কাৰণে আমি বিশেষভাৱে বিশেষ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। গতিকে আমাৰ এই অঞ্চলবিলাকত বহু দুষ্কৃতিকাৰী থাকিব পাৰে, বহু বেয়া মানুহ থাকিব পাৰে, আমি সজাগ আৰু সষ্টম থাকিব লাগিব। কিবা থাকিলে প্ৰশাসনৰ লগত আপোনালোকে যোগাযোগত থাকিব, আৰু কোনো ধৰণৰ যাতে ভুল বুজাবুজি আমাৰ মাজত নহয়। কাৰণ এছামে বিচাৰিছে বিটিচিটো অশান্ত হওক, বিটিচিটোত মানুহৰ মাজত ভুল বুজাবুজি হওক, কিন্তু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়াল, আমি বিটিচিত আৰু কোনো মানুহ হত্যা হোৱাটো নিবিচাৰোঁ, কোনো জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি হোৱাটো আমি নিবিচাৰোঁ। গতিকে সকলো জাতি জনগোষ্ঠীৰ ঐক্য কেনেকৈ আমি ধৰি ৰাখিব লাগে, এই কথাখিনি আমি ভালকৈ বুজি পাওঁ। গতিকে আমি এই অঞ্চলত শান্তি সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অগ্ৰণী ভূমিকা ল'ব। সদৌ শেষত মই পুনৰবাৰ ৰাজ্যপালৰ শাসনত হোৱা হত্যাকাণ্ডক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, ডিজিপি মহোদয়ৰ নীৰৱতাক আমি নিন্দা কৰিছোঁ। ওদালগুৰি, কোকৰাঝাৰ, চিৰাং, বাক্সা যি আৰক্ষীৰ সপাধিৰা নীতি, ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এই হত্যাকাণ্ড হোৱাৰ পিছত এই পৰিয়ালৰ লগত সৌজন্যতাৰ খাতিৰত দেখা নকৰি, এই পৰিয়ালক নিৰাপত্তা বা সংখ্যালঘুসকলৰ নিৰাপত্তাৰ কাৰণে এটাও মাত নমতাৰ কাৰণে হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো, হীৰা হৰণীয়া, ৰিপুণ বৰা বা আন যিসকল ৰাজনৈতিক দল আছে, তেওঁলোকক আমি তীব্ৰ গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু তেওঁলোকক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ, আমাৰ নিৰাপত্তাৰ কাৰণে যদি তেওঁলোকৰ মুখৰ পৰা মাত নোলায়, আগন্তুক পৰিষদীয় নিৰ্বাচনত কিন্তু আমাৰ মাত আমি বেলেটৰ জৰিয়তে তেওঁলোকৰ বিৰুদ্ধে দিয়াৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। এই কথাটো আমি স্পষ্ট কৰিছোঁ। গতিকে আমাৰ আন্দোলনৰ বেছি সময় নাই, গতিকে সকলোকে মই পুনৰবাৰ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আৰু বিটিচিত শান্তি প্ৰতিষ্ঠা হওক, আৰু কোনো ধৰণৰ খাইৰুল হওক, আমিনুল হুছেইন খান, জহুৰা খাতুন, ৰহিম বাদশ্বাহৰ দৰে ব্যক্তি আৰু হত্যা নহওক, এই কামনা আমি কৰিছোঁ। আৰু প্ৰশাসনক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ
যে আমাক কেৱল সংখ্যালঘু হিচাপে নাভাবিব, আমাক মানুহ হিচাপে ভাবক। আমাৰ লগত যি অন্যায় হৈছে, আমাৰ লগত যি হত্যাকাণ্ড হৈ আছে, আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ, যাৰ প্ৰতি বিশ্বাস থাকে মানুহৰ, যাৰ ওপৰত ভৰসা কৰি ৰাতি মানুহ হৈ, সেই আৰক্ষীয়ে যেতিয়া বিশ্বাসঘাতকতা কৰি আছে, সেই আৰক্ষীয়ে যেতিয়া আমাক নিৰাপত্তা দিয়াৰ কাৰণে শপতঢিলা নীতি গ্ৰহণ কৰিছে, সেই আৰক্ষীক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে আমাক নিৰাপত্তা সুনিশ্চিত কৰক, আমাৰ এই অঞ্চলবিলাকৰ হত্যাকাণ্ডবিলাক ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। এই কথাও আমি আৰক্ষী BTCত থকা আৰক্ষীৰ প্ৰতিজন বৰমূৰীয়াক বিষয়ববীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। আমি সদায় প্ৰশাসনক সহযোগ কৰি যাম, গতিকে প্ৰশাসনে অন্ততঃ আমাক নিৰাপত্তা দিয়াৰ কাৰণে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। আৰু চৰকাৰক আমি কৈছোঁ, এই পৰিয়াল যিসকলে ক্ষতিগ্ৰস্ত হ'ল, যিসকলে হত্যাৰ বলি হ'ল, যি প্ৰতিশ্ৰুতি চৰকাৰে দিছিলে, সেই প্ৰতিশ্ৰুতি এতিয়ালৈকে ওদালগুৰিৰ জিলা প্ৰশাসনে পালন কৰা নাই, কোকৰাঝাৰ জিলা প্ৰশাসনে পালন কৰা নাই, বা আন জিলাবিলাকে পালন কৰা নাই। গতিকে চৰকাৰে এই পৰিয়ালসকলক যি ক্ষতিপূৰণৰ কথা আছিল, এই ক্ষতিপূৰণ যদি খুব কম দিনৰ ভিতৰত নিদিয়ে, আমি কৈছোঁৱে 7 তাৰিখৰ পিছত আমি ইয়াক ভয়াবহ গণতান্ত্ৰিক প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ, প্ৰয়োজনত বন্ধৰ দৰে কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম। এই কথাও আমি স্পষ্টকৈ আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিছোঁ। গতিকে মই সকলোকে পুনৰবাৰ আন্তৰিকভাৱে ধন্যবাদ জনাই, BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা হওক আৰু কোনো হত্যাৰ বলি নহওক, সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰে এখন সুন্দৰ BTC গঠন হওক, থকা হওক, BTCখন আগবাঢ়ি যাওক, এই কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, জয় আই অসম।